নমস্কাৰ আজি লক্ষ্মী পূজা আৰু পোন প্ৰথমে মই সমূহ ৰাইজক লক্ষ্মী পূজাৰ শুভেচ্ছা জনালো লক্ষ্মী সম্পৰ্কে আমাৰ ধাৰণা বহুত কম জ্ঞান বহুত কম আমি লক্ষ্মী পূজা কৰিব লাগে কৰো প্ৰসাদ খাবলৈ খাওঁ কিন্তু লক্ষ্মী সম্পৰ্কে আমাৰ জ্ঞান একদম কম আজি মই আপোনালোকক লক্ষ্মী সম্পৰ্কে কিছু কথা কম যিবিলাক হয়তো আপোনালোকে আগতে শুনা নাছিল আৰু এইবিলাক যেতিয়া গম পাব তেতিয়া আপোনালোকে আসল লক্ষ্মীৰ পূজা কৰা হ'ব হক মই অলপমান লক্ষ্মী সম্পৰ্কে আপোনালোকৰ লগত আলোচনা কৰোঁ লক্ষ্মী প্ৰথম কথা আমি যাক মহালক্ষ্মী বুলি কওঁ মহালক্ষ্মী বিষ্ণুৰ চৰণত বহি থাকে বিষ্ণুৰ চৰণত মহালক্ষ্মী বহি থাকে আৰু বিষ্ণু থাকে ক'ত অনন্ত হজ্জা বুলি যাক কয় শেষনাগ তাতে বিষ্ণু বঢ়িয়া কৰি বহি থাকে আৰু ভৰি টিপি থাকে মালিচ কৰি থাকে মহালক্ষ্মী দুই ঠাইত বহে এক বিষ্ণুৰ চৰণত দ্বিতীয় গণেশ আৰু সৰস্বতীৰ মাজত এই দুই ঠাইতে লক্ষ্মী বহি থাকে বাকি কতো লক্ষ্মী বহি নাথাকে লক্ষ্মী শব্দৰ অৰ্থটো কি লক্ষ্মণ বা লক্ষণ যিবিলাক লক্ষণ আমাৰ শৰীৰত দেখা দিব লাগে সেইবিলাকে লক্ষণ ভাল লক্ষণ পজিটিভ লক্ষণক লক্ষ্মী বুলি কয় বা লক্ষণ বুলি কয় বা লক্ষণ বুলি কয় তো আমি সাধাৰণতে আজি যিবিলাক আমি পূজা কৰি আছো আসলতে আজি সেইবিলাক পূজা নহয় আজি আসলতে মহালক্ষ্মীৰহে পূজা মহালক্ষ্মী মানে বিষ্ণুৰ চৰণত যিজন লক্ষ্মী বহি থাকে আজি মানুহে গম নাপায় ধনলক্ষ্মীৰ পূজা কৰি আছে অষ্টলক্ষ্মী বুলি কয় অষ্টলক্ষ্মী কি আঠ ধৰণৰ লক্ষ্মী আছে ইয়াৰ পিছত পৰৱৰ্তী হেৰিত মই আপোনালোকক বুজাই দিছোঁ অষ্টলক্ষ্মী কি বস্তু চাব লক্ষ্মীৰ স্বৰূপ আঠটা স্বৰূপ আছে যাক অষ্টলক্ষ্মী বুলি কোৱা হয় সেই আঠটা স্বৰূপ কি আদি লক্ষ্মী গজলক্ষ্মী ধনলক্ষ্মী ধান্যলক্ষ্মী ধৈৰ্যলক্ষ্মী বীৰলক্ষ্মী ঐশ্বৰ্যলক্ষ্মী আৰু বিদ্যালক্ষ্মী এইকেইটা হ'ল লক্ষ্মীৰ স্বৰূপ মহালক্ষ্মীৰ এইকেইটা হ'ল স্বৰূপ আদি লক্ষ্মী মেইন লক্ষ্মী বিষ্ণু চৰণত যিজনে বহি থাকে সেইজনে মেইন লক্ষ্মী তেওঁৰ স্বৰূপ আছে আঠটা যাক অষ্টলক্ষ্মী বুলি কোৱা হয় তো আজি মহালক্ষ্মীৰ বা লক্ষ্মী পূজা শ্ৰী শ্ৰী লক্ষ্মী পূজা আজি মহালক্ষ্মী আৰু ধনতেৰছৰ দিনা ধনলক্ষ্মীৰ পূজা কৰা হয় ঠিক তেনেদৰে লক্ষ্মীৰ বিভিন্ন ৰূপ আছে সেইমতে স্বৰূপ মায়া ধৰি থাকে সেইমতে বেলেগ বেলেগ ধৰণৰ পূজা কৰা হয় আজি অষ্টলক্ষ্মীৰ মহালক্ষ্মীৰহে এতিয়া আদি লক্ষ্মী কাক কয় আমি যেতিয়া আমাৰ সাধনা আৰম্ভ হয় যেতিয়া আমি বিশেষ একো বুজি নাপাওঁ খালি ভগৱানৰ নাম লৈ যাব লাগে তেতিয়া আদি লক্ষ্মী তেতিয়া আৰম্ভ হয় সাধনা অলপ যেতিয়া উন্নত হ'ব সাধনা উন্নত যেতিয়া হ'ব তেতিয়া কি হয় গজলক্ষ্মী আহে আমাৰ গজলক্ষ্মী এই হাতীয়ে বাহন এইজনী লক্ষ্মীৰ হাতী বাহন হয় এনে লক্ষ্মী বাহন ফেঁচা মহালক্ষ্মীৰ বাহন ধনলক্ষ্মীৰ বাহনহে ফেঁচা কিয় বাহন মহালক্ষ্মীৰ ইয়াৰ পিছত মই বুজাই দি আছোঁ ধনলক্ষ্মীৰ বাহন ফেঁচা কিয় হয় ইয়াৰ পিছত বুজাই দি আছোঁ মই এতিয়া গজলক্ষ্মী মানে গজ মানে হাতী যেতিয়া সাধনা স্তৰ উন্নত হয় তেতিয়া আমি সমাজত মান সন্মান পাওঁ সাধনা স্তৰ উন্নত হ'লে মান সন্মান যেতিয়া পাওঁ ধৰক গাঁও এখনৰে আপোনাৰ হাতী এটা গৈ আছে হাতীটো গ'লে গোটেই গাঁৱৰ মানুহে ওলাই আহি সেই হাতীটোক সেৱা কৰে যেতিয়া সাধনা স্তৰ উন্নত হয় তো তেতিয়া কি হয় মানুহৰ সেইটো গজলক্ষ্মী শৰীৰত আহে ধাৰণ কৰা বুলি কয় তো মান সন্মান পায় হাতীৰ নিচিনা তো সেই সময়ত কুকুৰে ভৌ ভৌ কৰিলেও কামত নাহে ধনলক্ষ্মী আৰু ধান্যলক্ষ্মী ধনলক্ষ্মী মানে তো বুজিয়ে পালে ধনলক্ষ্মী যি লক্ষ্মী আমাক ধন দিয়ে প্ৰথম কথা লক্ষ্মী মানে লক্ষণ বা লক্ষ্য মানে আমি কিবা এটা বস্তু
পাবৰ কাৰণে যেটো লক্ষ্য লৈছিলো হেতু লক্ষ্য বা লক্ষণ মানে কি যিবিলাক লক্ষণ আমাৰ হয়ত আহিলে আমি ধন বা ঐশ্বৰ্য বিভূতি এইবিলাক পাব পাৰো হেইকে কোৱা হয় ধনলক্ষ্মী মানে টকা পইচা ধন হন তাৰ পিছত ধান্যলক্ষ্মী মানে আমাক যি শস্যৰ যোগান ধৰে প্ৰকৃতিৰ তাৰ পিছত ধৈৰ্যলক্ষ্মী মানে আমি যি ধৈৰ্য ধৰিব লাগে ধৈৰ্যলক্ষ্মী বুলি কয় ধৈৰ্য এটা লক্ষ্মী ধৈৰ্য নহলে আমি একো কাম কৰিব নোৱাৰে ধৈৰ্য এটা লক্ষ্মী ধৈৰ্যলক্ষ্মী আৰু এইটো দিয়ে আমাক লক্ষ্মীয়ে দিয়ে তাৰ পিছত বীৰ লক্ষ্মী আৰু এটা আছে সন্তান লক্ষ্মী এই বীৰ লক্ষ্মীৰ পিছতে ঐশ্বৰ্য বা সন্তান লক্ষ্মী মানুহে যি সন্তান প্ৰাপ্তি কৰে হেয়ো লক্ষ্মীৰ কৃপাতে প্ৰাপ্তি কৰে এটা বীৰ লক্ষ্মী মানে যি আমাক সাহস দিব পাৰে হেতু হল সাহসটো এক প্ৰকাৰ লক্ষ্মী বীৰ লক্ষ্মী এটা সন্তান লক্ষ্মী আছে এটা সন্তান লক্ষ্মী যি আমাক সন্তান দিয়ে সন্তান লক্ষ্মী সন্তান লক্ষ্মী কি দিয়ে আমাক সন্তান দিয়ে এতিয়া আমি জানো কাৰোবাৰ ঘৰত ধৰক অৱস্থা বেয়া আছে বেয়া চলি আছে কিন্তু সন্তান এটা জন্মৰ পিছত অৱস্থা ভাল হৈ যায় হেতু সন্তান লক্ষ্মী বুলি কোৱা হয় তাৰ পিছত বিদ্যালক্ষ্মী কি সৰস্বতীৰ ৰূপতো আহে আৰু বিদ্যাও এক প্ৰকাৰ লক্ষ্মী বিদ্যাও মানুহক কি হয় ধন ঐশ্বৰ্য এইবিলাক দিয়ে এই কেইটা হল অষ্টলক্ষ্মী এতিয়া লক্ষ্মী কি হয় দুই ঠাইত বহে বুলি মই অলপমান আগতে কলো দুই ঠাইত কত বহে গণেশ আৰু সৰস্বতীৰ মাজত আৰু নহলে বিষ্ণুৰ ভৰিত কিয় বহে বিষ্ণুৰ ভৰিত লক্ষ্মী কিয় বহি থাকে ভৰিত চাব বিষ্ণু কি এই পানী এই হেখনাগত যে আছে এই পাঁচখন মুখ হল প্ৰকৃতি এই প্ৰকৃতি কি পাঁচটা প্ৰকৃতি আকাশ বায়ু পানী পৃথিৱী আৰু অগ্নি এই পাঁচটা তত্ত্ব এই পাঁচটা প্ৰকৃতিয়ে এই শেষনাগ এই পাঁচটা প্ৰকৃতিয়ে হয় আৰু যেতিয়া বিষ্ণুৰ নাভিৰ পৰা কি হয় ব্ৰহ্মা ওলাই যায় যেতিয়া বিষ্ণুৰ চকু খোলে তেতিয়া নাভিৰ পৰা ব্ৰহ্মা ওলাই যায় আৰু চকু মুজিলে কি হয় ব্ৰহ্মা সোমাই যায় তাৰ মানে কি আমি যেতিয়া চকু মেলো ব্ৰহ্মা মানে হল জ্ঞান তেতিয়া আমি জ্ঞানৰ ব্যৱহাৰ কৰিব লাগে আৰু যেতিয়া আমি ভাল জ্ঞানৰ ভালদৰে ব্যৱহাৰ কৰিম তো তেতিয়া কি হয় এই শেষনাগে ৰক্ষা কৰি থাকে বিষ্ণু তাৰ মানে প্ৰকৃতিয়ে আমাক ৰক্ষা কৰিব যেতিয়া আমি আমাৰ বুদ্ধি বিলাক ভালদৰে ব্যৱহাৰ কৰিম আৰু এই পানী কি সাগৰ মন্থন তো একেই বস্তু আছিল এই পানী কি ক্ষীৰসাগৰ কাক কয় মনক কয় মনৰ বিচাৰ বিলাক আপ ডাউন হৈ থাকে সুস্থিৰ কৰি ধৰি ৰাখি সুস্থিৰ হৈ থকাটোকে কি কয় চিন্তা ভাল চিন্তা এই সুস্থিৰ চিন্তা যেতিয়া থাকিব আৰু তেতিয়া আমাক প্ৰকৃতিয়ে ৰক্ষা কৰিব আমি জ্ঞানৰ সৎ ব্যৱহাৰ কৰিম তো তেতিয়া আমাৰ কি হ'ব লক্ষ্মী নিজে আহি যাব সুস্থিৰ চিন্তা সুস্থিৰ জ্ঞান যেতিয়া থাকিব সেই মানুহজনৰ লগত লক্ষ্মীও থাকিব আৰু যদি সুস্থিৰ চিন্তা সুস্থিৰ জ্ঞান নাই তেনেহলে লক্ষ্মী নাথাকে লক্ষ্মী দুই ঠাইত থাকে এক ঠাইত বুজি পালে সুস্থিৰ চিন্তা সুস্থিৰ জ্ঞান সুস্থিৰ বুদ্ধিৰ ব্যৱহাৰ কৰাৰ কাৰণে বিষ্ণুৰ কি হয় চৰণত লক্ষ্মী থাকে আৰু এক ঠাইত ক'ত থাকে এনে লক্ষ্মী থিয় হৈ থাকে বহি ক'ত থাকে এক বিষ্ণুৰ এইত আৰু দ্বিতীয় গণেশ আৰু সৰস্বতীৰ মাজত সৰস্বতী আৰু গণেশ আৰু সৰস্বতীৰ মাজত কিয় বহি থাকে সৰস্বতীটো বিদ্যা আৰু গণেশৰ এনেকুৱা কিছুমান গুণ আছে যিবিলাক গুণৰ কাৰণে গণেশে লক্ষ্মীক ওচৰত পায় কি গুণ গণেশৰ খুৰপাত দীঘল মাথাটো ডাঙৰ কাণ দুখন ডাঙৰ ইয়াৰ অৰ্থবিলাক কি খুৰপাত দীঘল পেটটো দীঘল গণেশৰ বাহন কি
নিগনি প্ৰথম কথা গণেশৰ বাহন হ'ল নিগনি এটা নিগনি কি কিহৰ প্ৰতীক নিগনিক আপোনালোকে এনে বহি থকা দেখা নাপাব কেতিয়াও নিগনিয়ে সদায় কিবা কিবি কাম কৰি থাকে কৰ্মৰ প্ৰতীক যিজন মানুহে কৰ্ম কৰি থাকে সদায় এনি টাইম তো তেওঁৰ ওচৰত লক্ষ্মী থাকিবই দ্বিতীয় কথা কি এই সুৰপাত গণেশৰ বহুত দীঘল মানে সুৰ মানে নাক দীঘল সমাজত যিজন মানুহৰ নাক দীঘল সেইজন মানুহে সকলো বস্তুৰে খবৰ পাই থাকে সমাজত কি চলি আছে প্ৰত্যেকটো বস্তুৰে খবৰ ৰাখিব লাগে তাৰপিছত কাণ দুখনো ডাঙৰ তাৰ মানে সকলোৰে কথা শুনিব লাগে আৰু পেটটো ডাঙৰ হয় গণেশৰ কিয় ডাঙৰ তাৰ মানে আমি ভাল বেয়া আমাক যি আহিছে জীৱনত হেতু আমি হজম কৰি থব লাগে তো এইখিনি গুণ থাকাৰ পিছত ইয়াৰ পিছত আৰু বহুত গুণ আছে এইখিনি গুণ থাকাৰ পিছত গণেশে অষ্টসিদ্ধি পাইছিল সেই কাৰণে এইবিলাক গুণ থাকাৰ কাৰণে গণেশৰ ওচৰত কি লক্ষ্মী বহি থাকে আৰু সৰস্বতীটো জানে সৰস্বতীৰ প্ৰথম কি সৰস্বতীৰ বাহন হ'ল ৰাজহাঁহ সৰস্বতীৰ বাহন মানে ৰাজহাঁহৰ ওচৰত যেতিয়া যায় আপুনি তো ৰাজহাঁহে ভৰিৰ ওচৰত আহে বিদ্যা দেৱী বুলি জানো ৰাজহাঁহ ভৰিৰ ওচৰত আহি পৰে আমি ভাবো খুটিব আহিছে কামুৰিব আহিছে তেনেকুৱা নহয় ৰাজহাঁহৰ ওচৰত গ'লে ভৰিৰ ওচৰত আহি পৰে তাৰ মানে বিদ্যা চৰণত পায় তাৰপিছত কি বিনা বজায় মানে কি বিনা মানে মধুৰ যিজন মানুহৰ বিদ্যা আছে যিজন মানুহৰ বেলেগৰ তলত এই কৰিব পৰা ক্ষমতা আছে তো সেইজন মানুহৰ ওচৰতে লক্ষ্মী বহি থাকে দুই ঠাইত লক্ষ্মী বহি থাকে এনে লক্ষ্মী চাৰিওফালে থিয় দুই ঠাইত বহি থাকে বিষ্ণুৰ চৰণত আৰু গণেশ আৰু সৰস্বতীৰ মাজত বহি থাকে এনে লক্ষ্মী থিয় হৈ থাকে এটা লক্ষ্মী আপোনালোকে দেখিছে এখন হাত এনেকৈ আছে এখন হাত এনেকৈ আছে এখন হাত এনেকৈ থাকে আৰু এখন হাত এনেকৈ থাকে এখনেৰে দিয়ে আৰু এখনেৰে লৈও যায় এইটো ইয়াৰ এইটো মই ভালকৈ বুজাই দি আছো এখন হাতেৰে লক্ষ্মীয়ে দিয়ে আৰু এখন হাতেৰে লৈও যায় লক্ষ্মীৰ বাহন ফেঁচা মানে কি ফেঁচা মানে কি যাৰ তাতে ধন সম্পত্তি থাকে সেই মানুহজন দিনতো অন্ধ তাৰ মানে লক্ষ্মী আহাৰ পিছত মানুহ এক প্ৰকাৰ অন্ধ হৈ যায় টাকা পইচা যেতিয়া মানুহৰ হাতত আহে সেই মানুহজন দিনতে অন্ধ হেয়ে লক্ষ্মীৰ বাহন ফেঁচা লক্ষ্মীৰ ফেঁচাত আহে এইফালে এইটো চাওক সন্তান লক্ষ্মীৰ কথা কৈ আছো মই লক্ষ্মী যেতিয়া সন্তান হৈ জন্মে কি হয় অষ্টলক্ষ্মীৰ ভিতৰত এটা সন্তান লক্ষ্মী আছে সন্তান লক্ষ্মী সন্তান লক্ষ্মীয়ে কি কৰে যেতিয়া আমি ভাল কাম কৰো তেতিয়া আমাৰ ঘৰত লক্ষ্মীয়ে সন্তান হৈ জন্ম লয় এহেত ভৃগুৰিখি লক্ষ্মীক কেনেকৈ ৰাখিব পাৰি বুজাই দি আছো চাই লব এহেত হ'ল ভৃগুৰিখি এটা আজিৰ দিনত জ্যোতিষ শাস্ত্ৰ আমি যিমান জ্যোতিষ শাস্ত্ৰৰ বিষয়ে জানো এষ্ট্ৰলজিৰ বিষয়ে জানো সব এহেতৰে অৱদান এহেত অবিহনে জ্যোতিষ শাস্ত্ৰ নাই তো ভৃগুৰিখি কোন আছিল ব্ৰহ্মাৰ মানস পুত্ৰ আছিল ব্ৰহ্মাৰ মানস পুত্ৰ আছিল মানস পুত্ৰ এটা মানস পুত্ৰ মানে কি আপুনি ধৰি লওক মনৰ ভিতৰতে এটা বিল্ডিং বনাই আছে মনৰ ভিতৰত ভাবি লওক মই প্ৰথম মালাটো বনালো প্ৰথম তালা বনালো দ্বিতীয় তালা বনাব লাগিব দ্বিতীয় তালা বনালে অমুকত এটা এই হ'ব খুঁটা হ'ব অমুকত এটা খুঁটা হ'ব অমুকত চিৰি হ'ব তমুকত চিৰি হ'ব ইফালে চিৰি হ'লে এই যে হ'ব ইফালে চিৰি হ'লে বেয়া হ'ব ইফালে খিৰিকী লাগিব ইফালে দৰ্জা লাগিব এইবিলাক আপুনি মনত ভাবি আছে আৰু এইবিলাক আপোনাৰ জ্ঞান আছে সেইকাৰণে এইবিলাক আপুনি মনত ভাবিব পাৰিছে ব্ৰহ্মা মানে হ'ল জ্ঞান
আৰু ব্ৰহ্মাৰ মানস পুত্ৰ মানস মানে মনৰ পৰা সৃষ্টি হোৱা ফিজিক্যাল নহয় মানস পুত্ৰ কোন ভৃগু ঋষি ভৃগু ঋষি এখেত তপস্যা কৰিছিল এনে আশ্ৰম পাতি বাস কৰি খেতি বাতি কৰিছিল আৰু এখেতৰ বিষয়ে আপোনালোক অলপ চলপ শুনিছে চাগে বিষ্ণুক এবাৰ বুকুত লাঠি মাৰি দিছিল বিষ্ণুক এবাৰ বুকুত লাঠি মাৰি দিয়াৰ পিছত বিষ্ণুৱে কি কৰিছিল ভৰিখন মালিচ কৰিছিল যে মই ভাগ্যৱান হয় ঋষিমুনিৰ ভৰি মোৰ বুকুত পৰিছে মই বহুত ভাগ্যৱান হয় তাৰপিছত তেওঁ কি কৰিছিল যে সবকে কৈ ফুৰিছিল বিষ্ণুৰ সেৱা কৰক বিষ্ণু উত্তম ভগৱান হয় কিন্তু লক্ষ্মীয়ে বেয়া পাইছিল যে ভৰিখন পৰিছিল বাও বুকুত বাও সাইডৰ বুকুত পৰিছিল আৰু বিষ্ণুৰ বাও সাইডৰ বুকুত মই থাকো তো এই দুখটো মই এদিন ভৃগু ঋষিক দি দিম তো সেই হিচাপে কি কৰিছিল ভৃগু ঋষিৰ ঘৰত লক্ষ্মীয়ে সন্তান হৈ জন্মিছিল কৰ্ম কেতিয়াবা ভালো থাকে বেয়াও থাকে সেইমতে হেই হৈ যায় এটা ভৃগু ঋষি লাঠি মাৰিছিল মই কৈ দিলো আপোনালোকক বুকুত তাৰপিছত ধুনীয়াকে মালিচ কৰিছিল এই যিখন মই প্ৰেজেন্টেশন বনাইছো মই হেইত আপলোড দি দিম মোৰ গুগল ড্ৰাইভত আপলোড দি দিম আপোনালোকে বঢ়িয়া কৰি চাব পাৰিব চাব ভৃগু ঋষিৰ ব্ৰহ্মাপুত্ৰ আছিল ভৃগু ঋষিৰ মূৰত ব্ৰহ্মাৰ আশীৰ্বাদ আছিল বা ভৃগু ঋষি জ্ঞানী আছিল মানস পুত্ৰ মানে কি মনৰ দ্বাৰা সৃষ্টি হোৱা কাল্পনিক হয় ভৃগু ঋষিয়ে আশ্ৰম পাতি বাস কৰিছিল আৰু খুব কষ্ট কৰি খেতি বাতি কৰিছিল লগতে ধৰ্ম কৰ্মও কৰিছিল ভৃগু কষ্ট কৰিছিল আৰু কষ্টৰ বলত কি হয় আমি কষ্ট কৰিলে কি পাও আমি কষ্টৰ দ্বাৰা যেতিয়া আগুৱাই যাও তো তেতিয়া আমি যশ খ্যাতি পাও যশ পাও খ্যাতি পাও এইবিলাক পাও কষ্টৰ জৰত যেতিয়া আমি আগুৱাই যাম অকল ধৰ্ম খালি কাহিনী নহয় সায়েন্স আছে বুজি লব শব্দৰ অৰ্থতে সায়েন্স সোমাই আছে কষ্টৰ বলতে ভৃগু ঋষিয়ে যথেষ্ট খ্যাতি পাইছিল সকলোৱে জানিছিল কষ্টৰ বলত খ্যাতি কোন আছিল ভৃগু ঋষিৰ ঘৈণীয়েকৰ নাম আছিল খ্যাতি ইয়াতে যে শাস্ত্ৰত ঘৈণীয়েকৰ কথা কয় জীয়াকৰ কথা কয় এইবিলাক হল ফল কষ্টৰ ফল কি খ্যাতি ইয়াতে ঘৈণীয়েক বলে কৈছিল কিন্তু আচলতে খ্যাতি মানে কি বুজিব লাগিব ফল কষ্ট কৰাৰ ফলত খ্যাতি পাইছিল খ্যাতি কোন আছিল খ্যাতি ভৃগুৰ পত্নী হল কিন্তু খ্যাতি কোন আছিল দক্ষ প্ৰজাপতিৰ জীয়েক আছিল তাৰ মানে কি দক্ষ প্ৰজাপতিৰ জীয়েক খ্যাতি আছিল মানে কি মানে দক্ষতা যাৰ ওচৰত আছে যিজন মানুহৰ দক্ষতা আছে তেওঁ খ্যাতিও থাকিবই তেওঁৰ খ্যাতিও থাকিব যিজন মানুহ দক্ষ হয় তেওঁৰ খ্যাতি থাকিব তেওঁৰ পৰাই খ্যাতি জন্মিব এটা দক্ষ প্ৰজাপতিৰ যে খ্যাতি আছিল আৰু খ্যাতি কোনে পালে ভৃগু ঋষিয়ে পালে কিয় পালে ভৃগু ঋষিয়ে কষ্ট কৰিছিল খুব বেছি কষ্ট এটা কষ্ট কৰাৰ ফলত খ্যাতি পালে তো এটা সময়ত কি হল ভৃগু ঋষি খুব দক্ষ আছিল যাৰ বাবে খ্যাতি পাইছিল এই দক্ষ আৰু খ্যাতিৰ বলত ভৃগু ঋষিৰ ঘৰত লক্ষ্মীৰ আগমন হল লক্ষ্মীৰ আগমন হল মানে লক্ষ্মী জন্মিল ভৃগু ঋষিৰ ঘৰত ভাৰ্গৱী নাম আছিল তাৰ লগত আৰু দুটা সন্তান জন্মিল কি নাম ধাতা আৰু বিধাতা যেতিয়া লক্ষ্মী আহে চাব মই অলপ মানে আগতে কল লক্ষ্মীৰ এখন হাত এনেকৈ থাকে আৰু এখন হাত এনেকৈ থাকে মানে এখন হাতে দিব এখন হাতে লৈ যাব লক্ষ্মী কাৰো তাতে স্থায়ী নহয় তো লক্ষ্মী যেতিয়া আহিল তো তেতিয়া ধাতা আৰু বিধাতাও আহিল তিনিটা সন্তান হল এটা লক্ষ্মী এটা ধাতা আৰু এটা বিধাতা ধাতাৰ বিয়া হল আয়তিৰ লগত আৰু বিধাতাৰ বিয়া হল নিয়তিৰ লগত বুজিলক ফ্যামিলি ট্রি হৈ গৈ আছে সব মনৰ ভিতৰতে হৈ আছে মই যেনেকৈ কল বিল্ডিং এটা বনাব লাগিব অমুকত পাকঘৰ দিব লাগিব অমুকত খিৰকি অমুকত দৰ্জা এইবিলাক সব মনৰ ভিতৰতে হৈ আছে মানুহৰ ভৃগু ঋষি যথেষ্ট কষ্ট কৰিছিল কষ্টৰ ফলত তেওঁ খ্যাতি পাইছিল খ্যাতিৰ লগত বিজ্ঞা হল খ্যাতি দক্ষ ৰজাৰ জীয়েক আছিল দক্ষতাৰ যাৰ আছে তেওঁৰ পৰা খ্যাতি নিজে নিজে তেওঁৰ পৰা উৎপন্ন হ'ব জন্মিব সেই খ্যাতি কাৰ তাতে আহিল ভৃগু ঋষিৰ তাতে আছিল কাৰণ ভৃগু ঋষি কষ্ট কৰিছিল
খ্যাতি আৰু ভৃগুৰ সন্তান তিনিটা হ'ল এটা হ'ল লক্ষ্মী এটা হ'ল ধাতা এটা হ'ল বিধাতা ধাতা আৰু বিধাতাৰ কাম কি লক্ষ্মীটো ধন সম্পত্তি ঐশ্বৰ্য দি দিয়ে ধাতা আৰু বিধাতাৰ কাম কি ধাতাই দিয়ে বিধাতাই হিসাব নিকাছত ৰাখে ধাতাই দিব বিধাতাই হিসাব নিকাছ ৰাখে সেইকাৰণে ইয়াতে কৈছে কি ধাতাৰ বিয়া হ'ল আয়তীৰ লগত ধাতাৰ ঘৈণীয়েকৰ নাম আয়তী আছিল আৰু বিধাতাৰ ঘৈণীয়েকৰ নাম আছিল কি নিয়তি বিধাতাই হিসাব নিকাছ কৰি লৈও যাব ধাতাই দিব একফালে ভগৱানে ধাতা হৈ দিব একফালে ভগৱানে যদি বেয়া কাম কৰিছে বিধাতা হৈ লৈও যাব এতিয়া চাব ধাতাৰ দ্বাৰা আহিব পাৰে কিন্তু বিধাতাৰ লিখন কোনেও খন্দাব নোৱাৰে আৰু বিধাতাই নীতি অনুসৰি লৈ যাব এটা সময়ত ভৃগুই নিজৰ খ্যাতিৰ দুৰুপযোগ কৰিলে যি ভৃগুৰ যশ খ্যাতি আছিল তাৰ ভৃগু ঋষিয়ে বেয়া কামত ব্যৱহাৰ কৰিলে কি বেয়া কামত ব্যৱহাৰ কৰিলে সাগৰ মন্থনত অসুৰবিলাক যেতিয়া মৰি আছিল সেই অসুৰবিলাকক ভৃগুই নিজৰ বলত কি কৰিছিল জিন্দা কৰিছিল আকৌ তাৰ মানে নিজৰ যি এই আছিল খ্যাতি আছিল যশ আছিল সেই দুৰুপযোগ কৰিলে বেয়া উপযোগ কৰিলে আজিকালি নেতাবিলাক দেখিছে নহয় অলপমান পাৱাৰ পাৰ পিছত সেই পাৱাৰৰ বেয়া ব্যৱহাৰ কৰিব ধৰে নেতাৰ চামচাবিলাক থাকে সেইবিলাকো তেনেকৈ গৈ থাকে অলপ অলপ কৰি গৈ থাকে তো কি হয় পাছত যেতিয়া আমি নিজৰ খ্যাতিৰ বেয়া ব্যৱহাৰ কৰিম তো তেতিয়া কি হ'ব আমাৰ খ্যাতিৰ মৃত্যু হ'ব যেতিয়া ভৃগু ঋষিয়ে সাগৰ মন্থনত কি কৰিছিল এই অসুৰবিলাকক আকৌ জগাই দিব ধৰিছিল বচাব ধৰিছিল মৰা অসুৰবিলাকক তেতিয়া খ্যাতি ভৃগুৰ ঘৈণীয়েক খ্যাতিৰ মৃত্যু হৈছিল তাৰ মানে যি ফল পাইছিল খ্যাতি নামৰ সেই ভৃগুৰ পৰা গুচি গৈছিল কিন্তু তাৰে আগতে এটা যোৱাৰ আগতে খ্যাতিয়ে এটা সন্তান জন্ম দি গৈছিল সেইটোৰ নাম আছিল দুৰ্ভাগ্য বা দুৰ্ভাগ্য তাৰ মানে কি যেতিয়া আমি আমাৰ যশ খ্যাতি আমাৰ ধন সম্পত্তি নাম ফেম নেম ফেম এইবিলাকক বেয়া কামত ব্যৱহাৰ কৰোঁ তো তেতিয়া আমাৰ ওচৰৰ পৰা লক্ষ্মী গুচি যাব গৈ পেলাই দুৰ্ভাগ্য আহিব এই ফেমিলি ট্ৰী সিকুৱেন্সত আছে ধুনীয়াকৈ আপোনালোকে এইবিলাক পাব মই মাজে মাজে দি থাকিম তাৰপিছত যেতিয়া দুৰ্ভাগ্য জন্মিল তো তেতিয়া লাহে কৰি যেতিয়া দুৰ্ভাগ্য জন্মিল তেতিয়া লাহে কৰি লক্ষ্মী গুচি গ'ল বিষ্ণুৰ লগত বিয়া হৈ গুচি গ'ল তো তেতিয়া কি হ'ল ভৃগুৰ দুৰ্ভাগ্য অহাৰ পিছত লাহে লাহে লক্ষ্মীও গুচি গ'ল লক্ষ্মী বিষ্ণুৰ লগত বিয়া হৈ গ'ল অৰ্থাৎ ভগৱানে নীতি অনুসৰি সমস্ত ধন লক্ষ্মী নিজৰ হাতলৈ লৈ গ'ল ধাতা আৰু বিধাতা ধাতা হৈ দিছে বিধাতা হৈ লৈ যাব যেতিয়া আমি বেয়া কামত ব্যৱহাৰ কৰোঁ নিজৰ নাম যশ এইবিলাকক কীৰ্তি এইবিলাকক বেয়া কামত ব্যৱহাৰ কৰোঁ নাম যশৰ ফলত লক্ষ্মী পাইছিলোঁ আমি কিন্তু সেইবিলাকক বেয়া কামত ব্যৱহাৰ কৰিব ধৰিলোঁ তো তেতিয়া কি হ'ব আমাৰ হাতৰ পৰা সেইবিলাক লৈও যাব দুৰ্ভাগ্যৰ জন্ম হ'ব ঘৰত লৈও যাব এতিয়া ভৃগু ঋষিৰ সন্তান ধাতা যিয়ে দিব পাৰে ধাতাৰ বিয়া হৈছিল আয়তীৰ লগত আৰু আয়তীৰ প্ৰাণ নামৰ এটা সন্তান পালে এইবিলাক সব আমাৰ মনতে থাকে প্ৰাণত আমাৰ মনতে থাকে আৰু প্ৰাণৰ পৰা ধতিমান আৰু ধতিমানৰ পৰা বৰ্তমানৰ জন্ম হ'ল এই যে আজি বৰ্তমানৰ কৈ আছো মই আপোনালোকক কথাখিনি ইয়াৰ পৰা বৰ্তমানৰ পৰা আৰম্ভ কৰি ওপৰলৈকে যদি চিৰিখন গৈ থাকে কেনেকৈ হৈ থাকে গোটেইখিনি আপোনালোকে অনুভৱ কৰিব পাৰিব এইখন এখন চিৰি মানে লক্ষ্মীক ধৰি ৰখাৰ কাৰণে আমাৰ কি লাগিব আমি যি যশ খ্যাতি আছে প্ৰথম কথা বহুত কষ্ট কৰিব লাগিব বহুত কষ্ট কৰাৰ ফলত আমাক ভগৱানে যশ কীৰ্তি দিয়ে খ্যাতি দিয়ে আৰু এইবিলাকক যেতিয়া আমি সৎ ব্যৱহাৰ নকৰোঁ তেতিয়া লক্ষ্মী আকৌ গুচি গৈ দুৰ্ভাগ্য আহে লক্ষ্মীক ধৰি ৰাখিব নোৱাৰে এতিয়া চাব আপোনালোকে যিমান আঙুঠি পিন্ধে যিমান এই কৰে যিমান ভগৱানৰ নাম নলয় কিয় কিন্তু এইখিনি বিজ্ঞান জানিব লাগিব এইখিনি বিজ্ঞান যদি নাজানে তেতিয়াহ'লে কোনো লাভ নাই পূজাৰ প্ৰথমতে এই বিজ্ঞানখিনি জানিব লাগিব ভৃগু ঋষি স্বয়ং এই আমাৰ এষ্ট্ৰলজি বুলি যাক কয় তাৰে মানে আদি পুৰুষ আছিল যিজনে এষ্ট্ৰলজি
ৰচনা কৰিছিল জ্যোতিষ শাস্ত্ৰ যিজনে ৰচনা কৰিছিল সেইজন ভৃগুৰীকে লক্ষ্মীক ধৰি ৰাখিব নোৱাৰিলে আৰু 4-5টা আঙুঠি পিন্ধি এই নকল এষ্ট্ৰলজাৰ বিলাকে যে দেই ৰাখিব পাৰিব নেকি কেতিয়াও নোৱাৰে বিধাতাই যি লিখিছে নিয়ম সেইমতে চলিব লাগিব তাত বাহিৰে একো নহয় এইখিনি হল ভৃগুৰীৰ কাহিনীৰ দ্বাৰা মই লক্ষ্মীক কেনেকৈ ধৰি ৰাখে আপোনালোকক বুজাই দিলো তো অষ্টলক্ষ্মীৰ কথা মই কৈলো গটেখিনি লক্ষ্মী কি হয় কি নহয় আপোনালোকৰ যদি ইয়াৰ পিছতো যদি কিবা বুজি পাবলৈ বাকি আছে তেনেহলে মোক প্ৰশ্ন কৰিব কমেন্টত মই ভিডিও বনাই আকৌ কোৱাৰ কাৰণে চেষ্টা কৰিম গণেশৰ হাতত মই এইটো আপলোড কৰি দিম এই মোৰ গুগল ড্ৰাইভত সকলে ডাউনলোড কৰি লৈ যাব পাৰে গণেশৰ অষ্টসিদ্ধি আছিল গণেশৰ ওচৰত সেইকাৰণে আছিল অষ্টসিদ্ধি বিলাক পাছত কেতিয়াবা মই আলোচনা কৰিম আজিলৈ এই ভিডিওটো ইমানতে সামৰিলো দীঘল হলে আপলোড কৰোঁতে অসুবিধা হয় মানুহে চোৱাৰো আজিকালি ইমান সময় নাথাকে তো এই ভিডিওটো ইমানতে সামৰিলো সকলোকে ধন্যবাদ